নাচিবিনে আজি সাজু হৈ আছে ভাল লাগিছে মানে গৌৰৱ অনুভৱ কৰিছে Hello viewers, what's up and welcome back to my YouTube channel. আৰু আজি মোৰ লগত আছে বা আৰু বাক চিনাই কৈছো নমস্কাৰ স্নিগ্ধা মহন্ত সকলোকে স্বাগতম ৰনি ব্লগছলে আশা কৰো আপোনালোকে ৰনি ব্লগবোৰ চাই থাকে আৰু সকলোৱে এনজয় কৰে আজি মই আছো পৰম্পৰাগত সাজত মুগাৰ সাজত তাৰ মানে বিহুৰ সাজত গতিকে এতিয়া যেহেতু বিহুৰ বতৰ আৰু বিহুৰ বতৰত যদি আমি ঘৰলৈ এজোৰা হুঁচৰি নাহে তেনেহ'লে আমাৰ বিহু অসম্পূৰ্ণ হৈ থাকে নহয় জানো গতিকে আজি আমাৰ ঘৰলৈ আহিব এজোৰা বিহু দল আৰু তেওঁলোকেনো কেনেকৈ পৰিৱেশন কৰে কি কৰে সকলো আপোনালোকক ৰনিয়ে দেখুৱাই যাব আৰু এটা বিশেষ বৈশিষ্ট্য আছে সেয়া হৈছে আজি ৰনিৰ ককায়েক মোৰ ভাইটি ৰিমন এই হুঁচৰি দলৰ এটা অংশ গতিকে আজি ৰিমনে নাচিব আৰু আমি বহুত এক্সাইটেড তাক চাবৰ কাৰণে আৰু লগতে মই সম্পূৰ্ণ মুগাৰ সাজ পিন্ধি আছোঁ মই নাচিবলৈও এক্সাইটেড গতিকে আপোনালোকে ব্লগটো চাই থাকক ভিডিঅ'টো শেষলৈকে আজি যিহেতু আমাৰ ঘৰলৈ হুঁচৰি আহিব গতিকে গৃহস্থৰ তত নাই কেনেকুৱা লাগিছে বহুত ভাল বহুত ফূৰ্তি লাগিছে বিহুত এই প্ৰথম আহিবা আমাৰ ঘৰলৈ বহুত ভাল লাগিছে মানে গৌৰৱ অনুভৱ কৰিছে গতিকে এয়া গৌৰৱ অনুভৱ কৰি আছে আৰু সাজু হৈ আছে আৰু বাহিৰত আমাৰ আলহী বহি আছে হুঁচৰি উপভোগ কৰিবলৈ এয়া দুগৰাকী আমাৰ বাইদেউ চেলফি লোৱাত ব্যস্ত আজি ৰনি ব্লগছত মই তাক অলপ সহায় কৰি দিছোঁ কেনেকুৱা লাগিছে পূৰা মুগাৰ সাজত আছে আৰু এগৰাকী বোৱা নাচিবিনে আজি সাজু হৈ আছে তো ভিডিঅ'লৈ আহি গ'লো আমি দেখুৱাইছো বোলত